আমাৰ তাই পুটাক চেনি গলে চেনি তাৰ কথা মই জানাই মই এ ৰচোন তাৰ সেঞ্চুৰি হ'ল নে চেঞ্চুৰি হোৱা নাই কি পিছে কি তাৰ ক'ত কি কৰি আছে এনে 50 প্লাস হ'ল কিন্তু কথা কি কয় 50 প্লাস এই বয়সত আমি কি কৰি আছো ফটো শান্তিৰাম কিবা আজি কাৰ লগত কি কৰি আছে ক'ত যা চাওই তাৰ ফোনৰ জোৰ বায়াক ফিনিয়া নতুন নতুন ফোন না তাৰ মই আজি বৰ চিৰিয়াছ আছো ফুটৰ মুখৰ নাম না মোহাই ওলাইছা পিছে মোহাই আজি হেৰিখন কৰবে না ইমান ফালতু কিয় কৈ থাকা মই আজি সঁচাকে চিৰিয়াছ আৰু তই মই এখন পাকত গৈছিলো ওহে মানে ই ধৰা পৰিল আজি ইয়াক বান্ধিলা এইটা নাম লিখিলি বুজি পাইছো আগতে আগতে শুনি ল কচোন বাৰু কি কচোন পাৰ্কখনত যাওঁতে চাইনবোৰ্ড এখন পালো চাইনবোৰ্ড তাৰপিছত তাতে লিখা আছে প্ৰেমিকাৰ নাম গছক কথা কৈ প্ৰেমিকাৰ নামত এডালকৈ গছ পুলি ৰুব ভাল কথা নহয় তাকেতো বহুত ভাল কথাটো তাকেতো ৰচোন যা হ'ব যা ৰুম যা শুনছা তই ৰুবিতো ওকে এক মাহ পিছত কিন্তু আমি গোটেইকেইটাই লগ পাম পাম যা এক মাহ পিছত আমি লগ ঠিক আছে মই যাওঁ এতিয়া যা যা বেছি নাই 4 বছৰ হ'লে হ'ব লাগি আছা সেই নকবি দে এয়া চেনিৰ কথা গম পাইছো শুনছা গম পাইছো ৰাতিপুৱা 7টালৈ ঘুমাই দিলা চলটো 7টা ৰুব লগা হ'ল আমাৰ পতো কথাতহে পথ পিছে কামত ৰজা দখৰত পিছে তোৰ তই কালি যাবি গম পাবি আৰু ৰচোন 4টাকে হে আহিবি হ'ব দে যা থাক কি হ'ব ৰে আছো দে পিছত মানে তই এইবাৰ ৰুইছে নকবি দে ভাবি হিচাপ কৰি কিবাকে বাগানখন হ'ল এই কত ৰচোন কথা এটা হ'ল কি ক ভাই এই চেনি কি খবৰ কি কৰ এতিয়া চেনি দেখোন খবৰ খাতিয়ে নহওঁ এটা কাম কৰ দে কিবা তাক বিচাৰি যাওঁ দে ক'ত থাকা ভাই বিচাৰি কিবাকে পাইছো আহিছো তহঁতক পৰা প্ৰতিকাটো মই ইয়াতে ৰুইছো মানে মোৰ এয়া গোটেই ৰাতি চিন্তা কৰি মই মিলাব নলো তাৰপিছত এইখিনি খেতিয়ে ক'লো বেহাৰ হা